আজি আছোঁ মই মোৰ দাদা মিষ্টাৰ সঞ্জয় নেক্সট দাদা আৰু দাদাৰ সৈতে থাকি বহুত শিকিছোঁ আৰু মোৰ নতুন ইউটিউব ফেমিলিত মই অলপ জইন কৰিছোঁ লাহে লাহে দাদাটো বহুত পুৰণা আৰু সেইকাৰণে চ' দাদাৰ এটা ইণ্টাৰভিউ লৈ যে মোক আজি ইউটিউব ফেমিলিত এড কৰিব পাই কেনেকুৱা ফিল দাদাৰ অবভিয়াছলি আমাৰ দাসে বহুত ভাল এটা ভাবি কিনি ইউটিউব চেনেলটো খুলিছে আৰু আপুনি তাৰ ভিডিঅ'ত বহুত ভাল ভাল ব্লগ আৰু ভাল ভাল চিজ যেনেকৈ আপোনাৰ চেলিব্ৰিটিৰ লগত ব্লগিং বহুত আহিব এইটো কাৰণে আপুনি তাক ছাপৰ্ট কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক থেংক ইউ আৰু মোৰ চেনেলটোত মই কিছুমান লাহে ধীৰে মই কিছুমান বস্তু এনেকুৱা কিছুমান বস্তু আপোনালোকক দেখুৱাই যাম যিটো বস্তুৰ দ্বাৰা আপোনালোকে গম পাব যে কিছুমান ডিউটি কেনেকুৱা ক'ত চলিব পাৰি কেনেকুৱা আমাৰ ক'ত কি কাম চলি থাকে ত' সেইবোৰ বস্তু আপোনালোকক দেখুৱাই যাম সদায় চেষ্টা কৰিম আপোনালোকে যদি সহায় সহযোগ কৰে আৰু তেনেকৈ আগবাঢ়ি যাম বুলি এটা আশা লৈছোঁ আৰু সদায় যাতে ছাপৰ্ট কৰি যায় আৰু আহক আজি আমি গধূলিলৈ গৈ আছোঁ গুৱাহাটীৰ আপোনাৰ আজি অন্তিমটো পাপনদাৰ প্ৰগ্ৰেম চ' য'ত হ'ব বেলতলা ত' তাত কেনেকুৱা প্ৰগ্ৰেম হয় কেনেকুৱা কিমান মানুহ হয় পাপনদাই কিবা কয় নেকি আজি ত' আপোনালোক দেখুৱাই যাম থাকক মোৰ সৈতে আমি এতিয়া মই ওলাইছোঁ পাপনদাৰ প্ৰগ্ৰেম আছে বেলতলালৈ আৰু বেলতলাত গৈ প্ৰগ্ৰেমটো দেখাই আছোঁ আপোনালোকক থাকক মোৰ সৈতে একেলগে লেটছ গ' আৰু এই চাওক পাপনদাৰ প্ৰগ্ৰেম চাবৰ বাবে কিমান অসংখ্যক জনতাৰ ভিৰ আৰু পাপনদাৰ